আনফালে ঘূৰি কোনটো কোনে তাৰ পিছত আছে চাব লাগিব আৰু ক'ব লাগিব 1 2 3 জয় জয়তে আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ কাৰণ ইমান ধুনীয়া এটা পৰিৱেশত আজি ডিৰমা জাখিলি হাইস্কুল যিটো মাতিয়া গোৱালপাৰাত কল্যাণ আশ্ৰম অসম প্ৰান্তৰ যিটো আমাৰ এক্সিকিউটিভ সদস্য নিকাচৰণ ৰাভা ডাঙৰীয়াই মোক হঠাৎ ক'লে যে এনেকৈ তেনেকৈ আমি এটা যোগৰ প্ৰগ্ৰাম অনুষ্ঠান ল'ম তাৰ লগতে আৰু আমাৰ যিটো ৰাজন পাম ডাঙৰীয়া তেওঁৰ স্মৃতি দিৱস আছে তাতো একেলগে এই কাৰ্যসূচী লোৱা হৈছিলে গতিকে ময়ো হঠাৎ মানে যোৱাকালিয়ে য়েছ কৰিলোঁ আৰু যোৱাকালি লগে লগে আহিলোঁ আৰু আহি ইমানেই ভাল পালোঁ যে তেওঁলোকে যিখিনি উদ্যোক্তা যিখিনি স্কুলৰ আৰু কল্যাণ আশ্ৰমৰ ফালৰ পৰা যিখিনি উদ্যোগ ল'লে সেইখিনি মানে সৰাহনীয় আৰু খুব শলাগিবলগীয়া আৰু ইমান ধুনীয়া পৰিৱেশত আমি যোগ সম্বন্ধে ল'ৰা ছোৱালীখিনিৰ মাজত এটা সজাগতা শিবিৰ হিচাপে লৈ যাব আগবাঢ়িব পাৰিছোঁ সেইখিনি মানে মোৰ কাৰণে বিৰাট এটা ডাঙৰ এটা ষ্টেপ বুলি ক'ব পাৰোঁ যে মই এখোজ আৰু অলপমান আগবাঢ়িছোঁ নেকি নিজৰ কৰ্ম পদ্ধতিত কাৰণ মোৰ উদ্দেশ্য হৈছে কি আমাৰ যিমান জনজাতি হওক অজনজাতি হওক সকলোৰে মাজত আমি যোগক কিদৰে এটা সজাগতা দিশত লৈ যাব পাৰোঁ কাৰণ ইয়াৰ পৰাতো গোটেই সমাজ সংস্কাৰ আহি আছে জীৱনশৈলী পৰিৱৰ্তন এইখিনিক অকণমান হ'লেও যদি ক্ষুদ্ৰ এটা অংশ দিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা অৱদান বুলি মই নিজকে ভাবোঁ নিজৰ প্ৰতি মোৰ যুগত থকা এতিয়ালৈকে 25 বছৰ হৈছে মই 2002 পৰা আৰম্ভ আজি মোৰ লগত সংযোগ স্থাপন হৈ গ'ল তাই সংযোগ স্থাপনেই যোগ ঠিক আৰু ইয়াতে আমি কি কৰোঁ এটা মাত্ৰ জাষ্ট এটা লাইন কওঁ ফিজিকেল মেণ্টেল ইম'চনেল স্পিৰিচুৱেল ইণ্টেলেক্সুৱেল অৰ্থাৎ ফিজিকেল মানে শাৰীৰিক দিশটো ঠিক কৰিবা আনফালে ঘূৰি কোনটো কোনে তাৰ পিছত আছে চাব লাগিব আৰু ক'ব লাগিব 1 2 3 4 আমাৰ এই চতমাতীয়া বাকৰিত আমাৰ ডিৰমা জাখিলি হাইস্কুল প্ৰাংগণত আমাৰ অখিল ভাৰতীয় কল্যাণ আশ্ৰম আৰু পঞ্চম শাখা দায়দেহী ৰাভা কৃষ্টি সংঘ আৰু ডিৰমা জাখিলি হাইস্কুলৰ সহযোগত বিগত বছৰ ধৰণে এইবেলিও আমি বতৰৰ কিছুমান অসুবিধাৰ কাৰণে এদিন পলমকৈ হ'লেও আজিৰ দিনটোত আমি আন্তঃৰাষ্ট্ৰীয় যিটো যোগা দিৱস আজি আমি ইয়াত পালন কৰিছোঁ আৰু লগতে আমাৰ ইয়াৰ লগত সংগতি ৰাখি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰু লগতে আমাৰ যিটো এইখন গাঁৱৰে এইখন চতমাতীয়া বাকৰিত য'ত নেকি আজি আমাৰ জাতিটোৰ এটা কৃষ্টি এটা বিশ্ব দৰবাৰত তেখেতে এটা চিনাকি দিয়াৰ প্ৰথম তেখেতে আৰম্ভণি এটা সৃষ্টি কৰিলে আমাৰ প্ৰয়াত স্বৰ্গীয় পাম তেখেতৰ আজি অপজা দিনৰ আজি মৃত্যুবাৰ্ষিক দিন তেখেতক আজি আমি ইয়াত এটা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী আমি এটা আয়োজন কৰিছোঁ আৰু তেখেতৰ কাৰ্যসূচীত আমাৰ বিভিন্ন গীত মাত ইতিমধ্যে কাৰ্যক্ৰম চলি আছে গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই অখিল ভাৰতীয় কল্যাণ আশ্ৰম আৰু আমাৰ পঞ্চম শাখা দায়দেহী ৰাভা কৃষ্টি সংঘই আৰু এই চতমাতীয়া যিটো ৰাইজৰ সহযোগত যেনেকুৱা ধৰণৰ আমি এটা কম সময়ত মানে এটা ব্যৱস্থাপনা কৰি আজি অনুষ্ঠানখন পাতিছোঁ ইয়াৰ কাৰণে আমি ৰাইজৰ যি সহযোগ পাইছোঁ ছাত্ৰ ছাত্ৰীৰ এটা সহযোগ পাইছোঁ ইয়াৰ কাৰণে মই আজি মিডিয়াৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ চতমাতীয়া ডিৰমা জাখিলি হাইস্কুলৰ শিক্ষকসকলক তেওঁলোকে যে এনেকুৱা এটা ব্যৱস্থাপনা কৰি আমাক সহায় কৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ
যাৰ্পণ কৰি বহিম বঢ়িয়া যাৰ যাৰ সৃষ্টি হৈছে তেওঁলোকে বন্ধ কৰি দিব সকলোৰে সৃষ্টি হৈছেনে কাৰ কাৰ হৈছে হাতখন নামক কাৰ কাৰ হৈছে নিজে ভবাৰ দৰেই পৰিৱেশ গঢ় লৈছে সমাজ সংস্কাৰত এটা মহত্বপূৰ্ণ ভূমিকা লৈ আছে আপুনি এতিয়া আমি এটা শান্তি মন্ত্ৰৰে শেষ কৰিম মই কৈ যাম আপোনালোকে পিছে পিছে কৈ যাব প্ৰথমতে মই আজি আমাৰ ডিমাজাখালী হাইস্কুল যি যোগ শিবিৰ অনুষ্ঠিত কৰিলে তাৰ কাৰণে অখিল ভাৰতীয় কল্যাণ আশ্ৰম সমিতিৰ সমূহ উদ্যোক্তাসকলক মই ইয়াৰে ধন্যবাদ জনাইছোঁ লগতে এই যোগ শিবিৰটো চলাই নিয়াৰ বাবে সুদূৰ কাৰ্বি আংলঙৰ পৰা আহি আমাৰ যোগ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিভা বাইদেউকো মই এই চেগতে ধন্যবাদ জনাইছোঁ আজি যোগাই গোটেই বিশ্বতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নিজৰ মন মগজু সুস্থিৰ কৰি ৰখাত এই যোগাই যে এক যথেষ্ট অৱদান আগবঢ়ায় এই কথা সৰ্বত্ৰে বিয়পি পৰিছে যদিও আমি ভাৰতীয় হিচাপে এই ক্ষেত্ৰত হয়তো কিছু এই কথাখিনি এতিয়া উপলব্ধি কৰিব পৰা নাই গতিকে বাইদেৱে আজি কণ কণ ল'ৰা ছোৱালীৰ মাজত সেই কথাটো অলপমান হ'লেও তেওঁলোকৰ মাজত বিয়পাই দিয়াৰ কাৰণে তেওঁক মই আজি এই চেগতে অশেষ ধন্যবাদ জনাইছোঁ